হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া মই আছোঁ নদী পাৰত। যিহেতু আমাৰ নদীত ঢল আহি থাকে ন, ঢলত মানে খৰি অলপ আহিছিলে আৰু আমাৰ বাৰীতে সোমাই আছিলে। নিজৰ খেতি কৰা আমাৰ বাম মানে আলু চালু খেতি কৰা বাৰীত সোমাই আছিলে আৰু খৰিখিনি এইখিনি মই পটককৈ উঠাই ল'লোঁ। বেছি টাইম নহ'লে, বহুত সোমাই আছিলে। তাৰপিছতে এফালে নবৌ আছে, নবৌৱে বৰশী বাই আছে। আমি আচলতে আহিছিলোঁ কচু ফুল নিবলৈ, মানে কচু গছৰ ফুলটো খাবৰ কাৰণে নিবলৈ। আৰু পটককৈ দেখিলোঁ খৰি উঠাই লৈছোঁ। তাৰপিছত আকৌ জেগাটো খুব ধুনীয়া দেখিলোঁ, সেইবাবে ভাবিলোঁ ইয়াত মাছ ওলাব আৰু সেইকাৰণে নবৌৱে বৰশী দুটা লৈ আহিলে আৰু তেওঁ লগালগ দুটা বৰশীত মই খৰি উঠাই থাকোঁতে, খৰি বুটলি থাকোঁতে তেওঁ দুটা মাছ পালে। এয়া এটা এইটো দুটা শিঙৰা মাছ পালে। আৰু এতিয়া খুব গৰম উঠিছে। এতিয়া তেওঁ বাই আছে বৰশী। মই এতিয়া বৰশী বাম, এইটো বৰশী।